নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি 2025 বৰ্ষৰ বাবে 12 ৰাশিৰ জাতকসকলৰ জীৱনৰ ভিন ভিন দিশৰ বিষয়ে বিস্তৃতভাৱে ভৱিষ্যতবাণী লাভ কৰিব পাৰিব। এই প্ৰবন্ধটোত আপুনি কেৰিয়াৰ, বিত্ত, প্ৰেম, জীৱন, ব্যৱসায়, স্বাস্থ্য, পৰিয়াল আদিৰ সৈতে জড়িত সকলোবোৰ তথ্য প্ৰাপ্ত কৰিব। এই বাৰ্ষিক ৰাশিফলে আপোনাৰ নতুন বৰ্ষ অৰ্থাৎ 2025ত আপোনাৰ ভাল বেয়া সকলোবোৰ ফল প্ৰদান কৰিব। এই সময়ছোৱাত প্ৰধান 4টা গ্ৰহ যেনে শনি, বৃহস্পতি, ৰাহু আৰু কেতুৱে 12টা ৰাশিৰ জাতকসকলৰ জীৱনক কেনেদৰে প্ৰভাৱিত কৰিব সেই সম্পৰ্কেও অৱগত কৰিম। গতিকে বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ, মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি আমি প্ৰথমতে আপোনালোকক অৱগত কৰিম মেষ ৰাশিৰ বিষয়ে। 2025 চনটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক গতিশীল বছৰ হিচাপে গণ্য কৰা হৈছে। বৃহস্পতিৰ অৱস্থানে বিশেষকৈ বছৰৰ প্ৰথম ভাগৰ পেচাদাৰী বৃদ্ধিত সহায় কৰিব। প্ৰকল্পৰ নেতৃত্ব দিয়া বা কোনো নতুন উদ্যোগ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। সম্পৰ্ক নতুন বছৰটোত আপোনাৰ পৰিয়াল ও বন্ধু বান্ধৱৰ লগত সম্পৰ্ক শক্তিশালী হ'ব, কিন্তু ৰাহুৰ প্ৰভাৱৰ বাবে বছৰৰ মাজভাগত বিভিন্নজনৰ লগত আপোনাৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলো ক্ষেত্ৰতে ধৈৰ্যৰে আগুৱাওক আৰু বিচলিত নহ'ব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ বিষয়ে। বছৰটোত আপোনাৰ স্বাস্থ্য ভালে যাব যদিও মাজে মাজে মানসিক চাপত ভুগিব লাগিব। অতিমাত্ৰা পৰিশ্ৰম পৰিহাৰ কৰি সুষম জীৱনশৈলীত মনোনিৱেশ কৰক। ধ্যান আৰু যোগাসন কৰিবলৈ আৰম্ভ কৰক, যাৰ ফলত আপুনি মানসিক চাপৰ পৰা মুক্তি পাব। ইয়াৰ পিছতে কম বিত্তৰ বিষয়। এই বছৰটো আপোনাৰ বাবে বিত্তীয় ক্ষেত্ৰত শুভ। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশিৰ কেৰিয়াৰৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে নতুন বছৰটোত এই ৰাশিৰ জাতক জাতিকাই কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। প্ৰতিটো ক্ষেত্ৰতে লাহে লাহে সম্পূৰ্ণ পৰিকল্পনাৰে আগবাঢ়ক। শনিৰ অৱস্থানে আপোনাক কঠোৰ পৰিশ্ৰমৰ বাবে উৎসাহিত কৰিব। বছৰৰ শেষৰ ফালে কামত সুফল লাভ কৰিব। সম্পৰ্কৰ বিষয়ে যদি কওঁ তেন্তে এই বছৰটোত আপোনাৰ পৰিয়ালৰ লগত আৱেগিক সম্বন্ধ গা কৰি উঠিব। প্ৰথম 3 মাহৰ ভিতৰত অবিবাহিতসকলৰ বিবাহৰ যোগ দেখা যায়। যদি স্বাস্থ্যৰ বিষয়ে কওঁ তেন্তে পেটৰ ৰোগৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। পাচনতন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। নিয়মিত ব্যায়াম কৰিব। আৰু যদি বিত্তৰ বিষয়ে ক'বলৈ যাওঁ তেন্তে আৰ্থিক বৃদ্ধিৰ যোগ আছে। ইনকাম বাঢ়িব, কিন্তু খৰখেদাকৈ আৰ্থিক সংক্ৰান্তীয় কোনো নিৰ্ণয় নল'ব। কিন্তু জল্পনা কল্পনাৰে কোনো বিনিয়োগ নকৰিব। সঞ্চয় পৰিকল্পনা উপকাৰী বুলি প্ৰমাণিত হ'ব। 3 নম্বৰতে ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। বছৰটো আৰম্ভণি হয় সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ উত্থানৰ সৈতে। বৃহস্পতিৰ অৱস্থানে আপোনাৰ কেৰিয়াৰ উত্থানত সহায় কৰিব। বছৰটোত আপুনি কেৰিয়াৰত ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে, কিন্তু শনিয়ে অনুশাসনৰ দাবী কৰে। গতিকে বছৰটোত আপুনি প্ৰতিটো কামতেই ভাল বেয়া বিচাৰি কৰি তথা অনুশাসন মানি আগুৱাব। সম্পৰ্কৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে বিশেষকৈ ভাই ভনী আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক ভাল হ'ব তথা সকলোৰে সহায় লাভ কৰিব। অতীতৰ কোনো সংঘাত বা বিবাদৰ বছৰৰ মাজভাগতে সমাধান হোৱাৰ সম্ভাৱনা আছে। মিথুন ৰাশিৰ স্বাস্থ্যৰ বিষয়ে যদি আপোনালোকক ক'বলৈ যাওঁ তেন্তে শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ পৰা সাৱধান হওক। নিয়মিতভাৱে উশাহ নিশাহৰ ব্যায়ামৰ অভ্যাস কৰক আৰু মানসিক স্বাস্থ্য সবল কৰাৰ যোগ বা ব্যায়াম কৰাত মনোনিৱেশ কৰক। যদি বিত্তৰ বিষয়ে ক'বলৈ যাওঁ তেন্তে অনাগত দিনত নতুন বছৰটো আপোনাৰ আৰ্থিক দিনটো মধ্যমীয়া হ'ব। সম্পত্তি লাভৰ সম্ভাৱনা আছে আপোনাৰ। 4 নম্বৰতে ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশিৰ কেৰিয়াৰৰ বিষয়ে যদি ক'বলৈ যাওঁ 2025 চনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ। কেৰিয়াৰত নতুন সুযোগ আহিব বা প্ৰমোশ্যন হ'ব পাৰে। সহযোগিতা আৰু নেটৱৰ্কিং সফলতাৰ চাবিকাঠি হ'ব। সম্পৰ্কৰ বিষয়ে যদি ক'বলৈ যাওঁ পাৰিবাৰিক সম্পৰ্ক অতি ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ প্ৰতি অলপ গুৰুত্ব দিব।
মনত ৰাখিব যে প্ৰিয়জনৰ ওপৰত বেছি হেঁচা প্ৰদানে আপোনাৰ সম্বন্ধত ক্ষতি কৰিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্যৰ ওপৰত। যদি স্বাস্থ্যৰ বিষয়ে ক'বলৈ যাওঁ তেন্তে মানসিক সুস্থতাৰ ওপৰত গুৰুত্ব দিয়ক আৰু অতিমাত্ৰা চিন্তা কৰাটো পৰিহাৰ কৰক। আধ্যাত্মিক অনুশীলনত লিপ্ত হ'লে শান্তি আহিব। বৃত্ত, আয়ৰ বাবে এই বছৰটো আপোনাৰ বাবে অতি শুভ। আয়ৰ নতুন সুবিধা লাভ কৰিব। বছৰৰ দ্বিতীয়াৰ্ধ বিনিয়োগৰ বাবে অনুকূল। এতিয়া ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। অহা বছৰটোত এই ৰাশিৰ জাতক জাতিকাই কেৰিয়াৰত বিশেষ সফলতা লাভ কৰিব। কেৰিয়াৰৰ বাবে বছৰটো অতি শুভ। শনিয়ে কঠোৰ পৰিশ্ৰমৰ বাবে দীৰ্ঘম্যাদী লাভ নিশ্চিত কৰে। আনহাতে বৃহস্পতি গ্ৰহৰ অৱস্থানে আন্তঃৰাষ্ট্ৰীয় সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। সম্পৰ্কৰ বিষয়ে যদি কওঁ তেন্তে সম্পৰ্কৰ বাবে এক সুন্দৰ বছৰ। বিয়াৰ বাবে নতুন সংগী লাভ কৰিব পাৰে আৰু বিবাহিতসকলৰ সম্পৰ্কত উন্নতি হ'ব। স্বাস্থ্য, নতুন বছৰটোত আপোনাৰ শৰীৰ ভালে যাব। নতুন উদ্যম লাভ কৰিব, কিন্তু অতিমাত্ৰা পৰিশ্ৰম পৰিহাৰ কৰক। সুষম আহাৰ গ্ৰহণ কৰিব আৰু পানী বেছিকৈ খাব, অন্যথা শাৰীৰিক সমস্যা হ'ব পাৰে। বিত্তৰ ক্ষেত্ৰত আৰ্থিক সমৃদ্ধিৰ সম্ভাৱনা আছে। অভাৱনীয়ভাৱে কোনো উৎসৰ পৰা ধন লাভৰ যোগ আছে। অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক। 6 নম্বৰতে ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। যদিও বছৰটো আপোনাৰ লাহে লাহে আৰম্ভ হ'ব পাৰে, কিন্তু অৰ্থ ব্যৱসায়ৰ ফলত বছৰৰ মাজভাগলৈকে সফলতা লাভ কৰিব। দক্ষতা বৃদ্ধি আৰু পেছাদাৰী বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ক। সম্পৰ্কত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে আপুনি। ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ গুৰুত্ব দিব। স্বাস্থ্যৰ মানসিক চাপৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হ'ব। নিয়মীয়া শাৰীৰিক ব্যায়ামৰ অভ্যাস কৰক আৰু মানসিক স্বাস্থ্যৰ সবল কৰাৰ বাবে যোগাসন কৰক। বিত্তীয় ক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। 7 নম্বৰতে ক'বলৈ লৈছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। বৃহস্পতিৰ অৱস্থানে নতুন বছৰটো আপোনাৰ জীৱনলৈ নতুন বতৰা কঢ়িয়াই আনিব, লগতে স্বীকৃতি আৰু বৃদ্ধি কঢ়িয়াই আনিব। দলীয় কাম আৰু অংশীদাৰিত্ব অতিশয় লাভজনক হ'ব। সম্পৰ্ক ৰোমান্টিক আৰু পাৰিবাৰিক জীৱনৰ বাবে অতি শুভ হ'ব। বিবাহিতসকলৰ বাবে বিবাহৰ সম্ভাৱনা আছে। স্বাস্থ্য, পিঠি আৰু গাঁঠিৰ বিষ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। নিয়মিত শাৰীৰিক ব্যায়াম অভ্যাস লাভজনক হ'ব। বিত্তৰ, বিশেষকৈ বছৰৰ শেষৰ ফালে বিত্তীয় ক্ষেত্ৰত শুভ ফলাফল লাভ কৰিব। 8 নম্বৰতে ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। বৃশ্চিক ৰাশিৰ বাবে নতুন বছৰটো তেওঁলোকৰ জীৱনৰ বাবে এক পৰিৱৰ্তনশীল বছৰ হ'ব। নতুন নতুন সুবিধা লাভ কৰিব যদিও শনিয়ে কিছু প্ৰত্যাহ্বান আনিব পাৰে। তথাপিও ইয়াৰ ফলত দীৰ্ঘম্যাদী স্থিৰতা আহিব। সম্পৰ্ক গভীৰ, আৱেগিক বন্ধন শক্তিশালী হ'ব। প্ৰেম ভাল হ'ব। নতুন বন্ধুত্ব অৰ্থপূৰ্ণ হ'ব। স্বাস্থ্যৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। আৱেগৰ ওপৰত প্ৰভাৱ পেলাবলৈ যোগাভ্যাস কৰিব। বিত্তীয় ক্ষেত্ৰত এই বছৰটো শুভ থাকিব। এইবাৰ ক'বলৈ লৈছোঁ ধনু ৰাশিৰ বিষয়ে। ধনু ৰাশিৰ কেৰিয়াৰৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে শিক্ষা আৰু পেছাদাৰী বৃদ্ধিৰ বাবে বছৰটো অনুকূল। বৃহস্পতিৰ আশীৰ্বাদে শিক্ষাদান, ভ্ৰমণ বা আধ্যাত্মিকতাৰ সৈতে জড়িত উদ্যোগত সফলতা লাভ কৰিব। সম্পৰ্কৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে পৰিয়াল আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত শুভ হ'ব, কিন্তু সম্পৰ্কত আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত বছৰটো শুভ। বাহিৰৰ কাম কাজক আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰক। 10 নম্বৰতে ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে উৎকৃষ্ট ফলাফল লাভ কৰিব। বছৰৰ মাজভাগলৈকে স্বীকৃতি আৰু পুৰস্কাৰ পোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কত পাৰিবাৰিক জীৱনৰ অতি সুখৰ হ'ব। অবিবাহিতসকলে সামাজিক সংযোগৰ জৰিয়তে সম্ভাৱ্য সংগীৰ বিচাৰি পাব পাৰে। স্বাস্থ্যত হাড় আৰু গাঁঠিৰ বিষে আমনি কৰিব পাৰে। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। নিয়মীয়াকৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। বিত্তৰ বাবে এটা শক্তিশালী তথা অতি শুভ বছৰ। আগতে কৰা বিনিয়োগে যথেষ্ট লাভ দিব বিত্তীয়। এইবাৰ ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে।
2025 চনত আপোনাৰ উদ্ভাৱনীয়মূলক ধাৰণাসমূহে আপোনাৰ জীৱনলৈ নতুন বতৰ কঢ়িয়াই আনিব। বৃহস্পতিৰ অৱস্থানে উদ্যোগীকৰণৰ প্ৰচেষ্টা আৰু পেছাদাৰী বৃদ্ধিত সহায় কৰিব। সম্পৰ্কত বিশেষকৈ বন্ধু-বান্ধৱ আৰু সহকৰ্মীৰ সৈতে সুন্দৰ হ'ব। প্ৰেমা সম্পদৰ লগত সম্পৰ্কৰ বন্ধন শক্তিশালী কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্য ভালে যাব যদিও সৰু সৰু বেমাৰে আমনি কৰিব। ৰোগবোৰক অৱহেলা কৰাটো পৰিহাৰ কৰক। বিত্তৰ ক্ষেত্ৰত আৰ্থিক স্থিতিশীলতা শুভ হ'ব। দীৰ্ঘম্যাদী বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। কেৰিয়াৰ বৃদ্ধি তথা সফলতাৰ বাবে এক উত্তম বছৰ। সৃষ্টিশীল সাধনা আৰু আধ্যাত্মিকতা প্ৰচেষ্টাৰ সফলতা কঢ়িয়াই আনিব। সম্পৰ্কত আৱেগিক সংযোগ গভীৰ হ'ব। প্ৰেম সম্বন্ধৰ সৈতে কিছু সুন্দৰ সময় কটাবলৈ চেষ্টা কৰিব। স্বাস্থ্যত মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু অতিৰিক্ত কামৰ পৰা বিৰত থাকক। আধ্যাত্মিক ও যোগাভ্যাসে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। বিত্তীয় ক্ষেত্ৰত অতি শুভ বছৰ। ইনকাম বৃদ্ধি হ'ব। খৰখেদাকৈ যিকোনো বস্তু নিকিনিব। প্ৰিয় জাতক জাতিকাসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগেয়ে উপভোগ কৰিব পাৰে। ধন্যবাদ।